हेलो नमस्कार আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো ভিডিওটো চাব আৰু একদম ৰাতিপুৱা আজি পুৰা বৰষুণ দি দিছে ভাবিছিলো আজি ৰদ দিলে পাহাৰ মেলা চাব যাম অভয়াপুৰী লুঙাই পাহাৰত যেহেতু পাহাৰ মেলা চলি আছে তাতে যাম বুলি ভাবিছিলো আৰু দুপৰীয়া ইমান ৰদ গৰম দিলে একদম থাকিব নোৱাৰা ভাবিলো আজি বৰষুণ নিদিব আৰু আবেলি টাইমত আমি মেলা চাব গৈ পালো হে ইমান বৰষুণ দি দিলে কোনোমতে এখন দোকানত ৰখি আমি থাকিলো ইমান বৰষুণ দিলে নেৰে আমি ঘৰ গৈ পালে হয় আৰু এনেকুৱা ভাবি আছো আজিটো মেলা চোৱা নহবই মানে ইমান বৰষুণ দিলে চাওকচোন নৰখে আমি ৰখিয়ে থাকিলো দোকান এখনত ইমান আবেলিৰ পৰা গধূলি হল কোনোমতে আমি ঘৰ আহি পালো সেইদিনাখন আৰু দেই আৰু আজি হৈছে নেক্সট ডে আজি কিন্তু পুৰা বতৰ ভাল মানে ইমান গৰম ৰদ দিছে মোৰ ভিডিও কৰিবই মন নগল আমি একদম পাহাৰৰ ওপৰত উঠিলো মন্দিৰ সেৱা কৰিবলৈ আৰু ইয়াতে খিচিৰিৰ আয়োজন কৰা হৈছে ভকতক মানে যিসকল আহে আৰু তেওঁলোকৰ কাৰণে আমিও খাম চাগে আৰু এনেদৰে আহি অলপমান বহিছো ইমান ৰদ গৰম দিছে মানে খোজকাঢ়ি পাহাৰত উঠিলো ইমান ভাগৰ লাগিছে তাৰপিছত আমি মন্দিৰ সেৱা কৰি এনেকৈ খিচিৰি খালো তাৰপিছত এই পাহাৰ মানে এটা ৰাস্তা চিৰি আছে চিৰি দি হলে অলপ মানে ঘোৰা হয় সেইকাৰণে আমি সেইফালেদি নাহিলো এইফালে এটা শৰ্টকাট ৰাস্তা হৈছে পাহাৰত উঠা আৰু এই গছৰ তলে এনেকৈ এইটো ৰাস্তাৰে আমি উঠিছো ইমান ভাগৰ লাগে মানে পাহাৰত উঠাই নহয় ন এদিনহে উঠো ইমান ভাগৰ লাগে কোনোমতে উঠিছো আৰু খুব বেছি ভাল লাগে আচলতে এদিন হলেও মানে বহুত বেছি ভাল লাগে এনেকুৱা পৰিবেশ আৰু এনেকুৱা ৰাস্তা একা বেকা গছৰ তলেৰে আমি মানে গৈ আছো এতিয়া আমি পাহাৰৰ পৰা নামি আছো আৰু মানে ইমান গৰম নহয় গৰমত মানে বেছিয়ে ভাগৰ লাগে আৰু এতিয়া আমি নামি তলত মেলা হৈ আছে মেলাত অলপমান ঘূৰিম তাৰপিছত আমি ঘৰত যাম ভিডিওটো চাই থাকক তাৰে পৰা নামি আহিলো আৰু বেছি দূৰ নাই এইফালে দি গলে হৈ গল ইমান ডাঙৰ